নমস্কাৰ, এয়া হৈছে খলা চাপৰি পিঠা। খলা চাপৰি পিঠা তৈয়াৰ কৰিবলৈ প্ৰথমে চাউলৰ গুড়ি, পানী, নিমখ আৰু অলপ তেল মই এই কণ্টেইনাৰটোতে ধুনীয়াকৈ মিশ্ৰণটো মই গুলি ল'লোঁ। মিশ্ৰণটো ৰেডি হোৱাৰ পাছতে মই কেৰাহীখন পাতি লৈ অকণমান তেল দি তেলত এই মিশ্ৰণখিনি মই ঢালি দিলোঁ। যেতিয়া এনেকৈ মই অকণমান পিঠাখন গোল হ'বলৈ কেৰাহীখন এনেকৈ মই লৰাই দিলোঁ। তাৰ পাছত ইয়াত ঢাকনি দি ইলুটি সিলুটি কৰি দুয়োপাৰ মই গৰম কৰি ল'লোঁ। যেতিয়া এইটো পিঠা ৰেডি হ'ব, আপোনালোকে এই পিঠাবিধ গৰম গৰম গুড় বা গাখীৰৰ সৈতে খাব পাৰিব। আমি যি গৰম গাখীৰৰ সৈতে নাখায়, গৰম চাহৰ লগতে খালোঁ। আজি আছিল আমাৰ ৰাতিপুৱাৰ চাহকাপৰ সৈতে এয়া খলা চাপৰি পিঠা আৰু গাখীৰ দিয়া চাহকাপ। এয়া দেখিবলৈ পাইছে, খুব সুন্দৰকৈ সজাই মেলি খালোঁ। ধন্যবাদ।